তো হেল্ল' গাইজ, কি খবৰ? সকলোৰে নিশ্চয় ভাল আৰু দাদা বেয়া চলি আছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৰে ভাল হওক। তো গাইজ, এইখিনিতে প্ৰতিটো বছৰৰ মূৰে মূৰে এটা চন আহি থাকে আৰু মোৰ লগতো এটাই চন থাকে, সেইটোৱে হ'ল টেনচন। তো গাইজ মানে একো মানে নাই, কৈ থাকোঁ বোলো। তো গাইজ, এইখিনিতে অসমীয়াত এষাৰ কথা আছে নহয়, নিজ পালে জগত ভাল, মাল খালে চকুলাল। গৈ থাকোঁ। তো গাইজ, এইখিনিতে মই আৰু মোৰ মোবাইলটো একেই। মোবাইলটোৰ কভাৰ নাই, মোৰ লভাৰ নাই। তো গাইজ, এতিয়া আকৌ আহিলোঁ মানে এইডাল লৈ। ল'ৰা এটাই খুব দম দি আছিলে, তাক মাৰিবলৈ আহিলোঁ। ল'ৰাটোত কিবা শুনিছে জানো? পুৰা হাৱা মাৰি আছে, একোৱে শুনা নাই চাগে। তো শুনিব, লাহে লাহে শুনিব। নাই কি কোৱা, মাৰক চলি। তো মানে এতিয়া গৰুকেইটা সলাবলৈ আহিলোঁ। সলাম। তো গাইজ, এইখিনিতে কেতিয়াবা ময়ো ভাবোঁ লোকৰ হৃদয়খন চুৰ কৰিম বুলি, কিন্তু মায়ে কৈ দিছে চুৰ কৰাটো বোলে বেয়া অভ্যাস। তো গাইজ, 2021তো নাই, 2022তো নাই, 2023তো নাই, 2024ত যি এজনী পতালোঁ তাই তাকো মোক বাঁহ মাৰি থৈ গ'ল। এইডাল ময়ে বাঁহ মাৰিম, মোক বাঁহ মৰাতকৈ। তো গাইজ, এইখিনিতে কিছুমানৰ হৃদয়খন গুৱাহাটী চিটিখনৰ চিটি বাছৰ নিচিনা, টেটুগুৰিলৈকে ভৰালেও খালী আছে বুলিয়ে ক'ব। তো গাইজ, এইখিনিতে সকলোলৈকে মোৰ তৰফৰ পৰা ৰঙালী বিহু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। সকলোৰে বিহুটো ভালে কুশলে যাওক তাৰে কামনা। তো সকলোৱে পিঠা পনা বনাইছে যদি কমেণ্ট আমি জনাই দিব। তো নতুন ভিডিঅ কমাই দিব, নতুন ভিডিঅ পৰিচিত জয় এখন জয় হিন্দ বন্দে মাতৰম। লাভ ইউ গাইজ। তো থেংক ইউ ছ' মাছ, টেক কেয়াৰ।